স্যার আমি দেখেন যে মুখস্থ করে আছি 5 নম্বর প্রশ্ন एक दबा ती पोरा बड्डी सम मागो होतो की बोला मला छने নাই না মম ये ना सागे तो को साइना ई की मुगा मार কি মস্তি মারো এ মাপুর পাশে এই মাপুর এই ওয়ালি লিডিউস স্যার আনা দিছি না 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 এমন নিরা তোলা এই কি দেখছো দি এটা তো নিরা তোলা কি পুর লাগি ডাঙার মান এই নিরা তো মুখ এ না নিলে তো মুখ লাগবে এ মুখ লাগবে না নিলে তো মুখ লাগবে মই নিলে কাপড় কিনছি এখানে কি নিলে দেখো নিলে তো হইলো এক কইলো মন নয় লিখু গুড মর্নিং স্যার গুড মর্নিং বাবা সুলিয়াত আজি মই তহঁতক মই প্ৰশ্ন সুধিম হা প্ৰথম আজি ৰাহুলৰ পৰা আৰম্ভ কৰিম হা ৰাহুলে কৈছো তাজমহল কোনে কাৰ বাবে বনাইছিল আমার ফাদার আমার মাদার মানে বনেছিল স্যার হয় নেকি তোৰ বাপেৰে মায়েৰে কাৰণে তাজমহল বনাইছিল হয় স্যার খবৰ হৈছে তই ক এবাৰ ৰাজু কৈছোন তাজমহল ক'ত অৱস্থিত স্যার তাজমহল স্যার বিরাট ফটো মারি থই দিয়ে টিভিত থাকে মোবাইলত থাকে আজিকালি স্যার স্পর্টিংতো থাকে লুকা মই তোক সেই নাই তাজমহল ক'ত অৱস্থিত মই তাকে সুধিছিলোঁ धरती का ऊपर है सर धरती के ऊपर है की धरती के ऊपर है सर माटिर ऊपर আছে স্যার নহয় মূৰ্খ তাজমহল ক'ত আছে দিল্লিত আছে স্যার দিল্লীত নহয় নেকি কলকাতাত আছে নেকি এ নহয় স্যার নয় স্যার দিল দিতে আছে দিল্লীত আছে তো কোনি পঢ়িছি ৰে আমার মা হাতে বলেছি স্যার ও স্যার মুখ চকিদারে বলেছি এ তোক তই হ'ব তোক চকীদাৰে পঢ়িছি না সি ভালকে পাছ কৰিছি তই ব এলে শুনা তই কৈছোন ৰেলৱে চাকাত প্ৰথমে কোনে কাম দিছি ও স্যার মই তই এই চেহেৰাটো এতিয়া ৰেলৱে চাকাত কাম দিছা স্যার মার কথা কত তুমি হাতে ঢুকে ভাঙি ন করে ফেললো হয় নেকি হ'ব দে তই পাৰবিও পাৰাই এ হ'ব দে তই ব এই ৰ তোৰ কিমান দেৰি হ'ল স্যার মই যিসলো গাড়ি ঠিক টাইম তে আসলে আইনা কানে মোর রাস্তার হাগা লাগছে হাগা লাগানো আর ফিরে গেল হয় নেকি যা তই যা রাহুল তো এবার তা ইংলিশ কবিতা মারছো अब सर लिटिल लिटिल कोएमास गोइंग टू द नाला आई एम ए सेपाबत कुछ भी नहीं मिला होशी सर খুশি দে তই ব স্যার মই ঘৰত যাম স্যার তই কিয় ঘৰত যা বিয়া আছে স্যার ইমান ৰাতিপুৱা তোৰ কি ঘূৰিবি স্যার ৰাতিপুৱা মানে মোক বিয়াত মাতছি মোক চাৱা কৰি না হয় নেকি দে তই যা 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 কালি কিন্তু সোনকালে যাবি দেই স্যার এইবাৰ এটা টেপৰাকে প্ৰশ্ন সুধো ন টেপৰা এই টেপৰা কি স্যার তই কৈছোন অসমৰ ৰাজধানী কি অসমৰ রাজধানী স্যার অসমৰ রাজধানী ফেরবেরি স্যার ফেৰভেৰি নহয় নেকি নলবাৰী নহয় স্যার ফেরবেরি এ খবৰ দে যিদিকে মই নকল কৰি পাছ কৰা মাষ্টাৰ এই তোক তই হৈছে দে ব ৰাজু তই এবাৰ এটা অসমীয়া কবিতা পঢ়চোন স্যার মোর মুখস্থ নাই मुक्ता ताजी बसा और ए मुक्ता तासे की बोल ও স্যার পড়িম না ক পাদি দিলে গছে গছে পাদি দিলে কি সুন্দর গন্ধে ও ফেফরি কি সুন্দর গন্ধে কোনেনো কাকলিৰ মুখত এনেকৈ পাদি দিলে ও ফেফরি এনেকৈ পাদি দিলে বুঝছি স্যার পাদাও কবিতা আছে ক'ত পালি তই স্যার কি মুখ দিছি তই ক'ত পালি কবিতাটো वो सर मैं इतने ना हक दे गलो जानते मैं हगत का पास बेसी गई
মই ভাবলো পাদুৰে এটা কবিতা বনাই দিওঁ নেকি সেনেকা ছাৰ এটা কবিতাই লিখিলো মই হয় নেকি তই ভৱিষ্যতক লৈ ডাঙৰ লিখকে হ'ব পাৰিবি দে পাৰিম নে ছাৰ পুৰা পাৰিবি দে তই এই দুয়ে বহ এতিয়া পৰা তই এবাৰ এটা অসমীয়া কৌতুক পঢ়ছো মই ছাৰ তই যোনে যদি পঢ়াৰ নিদিয়ে তৰাৰ পঢ়াৰ নেলাগে ছাৰ আপুনি শিকাই নিদিলে আনে শিকাব নেলাগে হৈছে ছাৰ এই টেপৰা তোৰ বহি আহিছে তই বহ চলি তোক যে কালি ৰচনা মুখস্থ কৰি মেলি দিছিলো কাৰ কাৰণে মুখস্থ জিঠিয়াই দিছো ছাৰ মোৰ হৈছে পঢ়ছো তই প্ৰেম মোৰ মৰমৰ মৰমী মই তোমাক বহুত ভাল পাওঁ তোমাক মই নেদেখিলে মই থাকিব নোৱাৰো তুমি যেতিয়া পাদা মোৰ ইমান ভাল লাগে মই ভাষাৰে বুজাব নোৱাৰো যেনে হাগাৰ সমান সুখ বহি আহিছে তোৰ বহ বহ চলি তহঁতে এটা কবিতা লিখছো কালি মুখস্থ কৰিলে হবি দেই হ'ব ছাৰ লেখ মাইনা 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 তুমি ইমান ধুনীয়া তোমাৰ চেহেৰাটো মোৰ চকুৰ আগত ভাহি থাকে তোমাৰ মাথৰিৰ দৰে উঠ দুটা ইমান ধুনীয়া মোৰ মিনিটে মিনিটে মনত পৰে মাইনা মিনিটে মিনিটে মনত পৰে আৰু তোমাৰ চকু দুটা ইমান ধুনীয়া বাংলাদেশৰ ফালে চালে ভাৰতৰ ফালে চোৱা যেন লাগে চালে চাই থাকিবৰ মন যায় ৰলে ৰৈ থাকিবৰ মন যায় মাইনা মাইনা তোমাৰ কথাবোৰ শুনিবলৈ ধুনীয়া যেন বক্সৰ স্পিকাৰটোহে ফাটিছে মাইনা মই তোমাক বহুত ভাল পাওঁ আই লাভ ইউ মাইনা আই লাভ ইউ কেইদিনমান পিছত তোমাক কৰিম ব্ৰেকআপ ইউ চলি আছি না বুজি যায় আজি মই আৰু বেছি নভৰাও তহঁতে জাগে কালি কিন্তু কবিতাটো মুখস্থ কৰিম দেই হ'ব ছাৰ আজি যা যা হাই গাইস যদি আমাৰ ভিডিঅ'টো আপোনালোকৰ চাই ভাল লাগিছে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব কমেণ্ট কৰিব বেলেগতো টিপিবলৈ একেবাৰে নাপাহৰিব